everyone, welcome back to my YouTube channel Lovely Sukanya. আশা কৰো আপোনালোক সকলোৰে ভাল আৰু আজি দিনটো যেন সকলোৰে শুভ হয় তাৰে কামনা কৰিলো। তেনেহলে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। আমাৰ এইফালে বতৰটো খুবেই ধুনিয়া। আজি বতৰটো ইমান ৰ'দ নাই আৰু ধুনিয়াকৈ বতাহ মাৰি আছে। ৰুম বিলাক সব ঠাণ্ডা হৈ গৈছে যেহেতু চৰ্টৰ আমাৰ ৰুমৰ ওপৰতে যেটো চৰ্টখন বহুত ৰ'দ দিলে মানে বহুত গৰম হৈ যায় ৰুম বিলাক। গতিকে আহক ওপৰৰ ভিউটো অকণমান আপোনালোকক দেখাই দিছো। আজি বতৰটো দেখিছেনে বাৰু ইমান ধুনীয়া বতাহ মাৰি আছে ইমান ভাল লাগিছে ন মনটো মানে বুজাব নোৱাৰো। আনকালে এইকেইদিন গৰমত মানে থাকিব পৰা নাই ৰ'দত যিমানহে ৰ'দ দিছে ন সিমানে অতিপাত মানে গৰম হৈ গৈছে যেহেতু। ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছো যেহেতু এতিয়া মই কাম বনবিলাক কৰি লওঁগৈ। গা পা ধুই আজৰি হৈ গ'লো অলৰেডি। কাম বনবিলাক অকণমান কাম আছে কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো। এই কাম বন সকলো কৰি আজৰি হৈ গ'লো যেহেতু আজি হাজবেণ্ড ঘৰতে আছে ডিউটি অফ আছে যেহেতু। এতিয়া ভাতৰ যোগাৰ কৰোঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই বনাব লৈছোঁ কাহৰ দৰৱ যেহেতু হাজবেণ্ডৰ কাহ হৈ আছে। কাহৰ দৰৱ বনাবৰ বাবে মই লৈছোঁ আদা আৰু তিনিটামান আগ লৈছোঁ তুলসী। তাৰপিছত লগতে ল'ম মই কেইটামান জালুক। এইখিনি ভালদৰে পিচি ল'ম। যিহেতু এতিয়া মোৰ দৰৱখিনি পিচি হৈ গৈছে এইখিনি উলিয়াই লৈছোঁ ভালদৰে আৰু এতিয়া মই ইয়াতে লগত মিক্স কৰিম মৌজোল হয় মৌজোল ঘৰৰে হয়। এতিয়া মই ভালদৰে মিক্স কৰি ল'লোঁ এইখিনি আৰু মোৰ কাহৰ দৰৱ ৰেডি হৈ গ'ল অলৰেডি। এতিয়া মই হাজবেণ্ডক দৰৱ দি লওঁগৈ। দৰৱৰ লগতে লৈছোঁ এগিলাচ ঠাণ্ডা পানী যিহেতু জালুক দিয়া আছে পুৰিবও পাৰে সেইবাবে লৈছোঁ। আৰু আজি মই বনাব লৈছোঁ মাছ। এয়া হ'ল জাপানী কাৱৈ। এতিয়া মই ভালদৰে মাছ দুজনী গুচাই লওঁ। এতিয়া মোৰ মাছৰ বাকলি গুচাই মেলি হৈ গ'ল আৰু এইফালে মই কেৰাহী পাতি দিছোঁ তেল গৰম হৈ লওক। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু মাছ ফ্ৰাই কৰি যিহেতু হৈ গ'ল এতিয়া মই বনাব লৈছোঁ মাছৰ ভাজি। লগতে লৈছোঁ আলু বিলাহী পিঁয়াজ লৈছোঁ। তেল গৰম হৈ গৈছে অলৰেডি। এতিয়া মই মাছ বনাব লৈছোঁ। এটা দিছোঁ মই কেইটামান পাঁচফোৰণ আৰু লগতে দিছোঁ পিঁয়াজ। মোৰ প্ৰতিটো খানাতে পাঁচফোৰণ থাকেই আৰু এতিয়া পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম আৰু ইয়াৰ লগতেই মই হালধি আৰু নিমখ এড কৰি ল'ম। মাছৰ আঞ্জাখন মই মোৰ ষ্টাইলত একদম চিম্পুলকৈ বনাইছোঁ। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু বনালে খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই কাটি থোৱা আলুকেইপিচ তেলত দি ভালদৰে ভাজি ল'ম অলপমান সময়। আলুখিনি অলপ দেৰি ভাজি লোৱাৰ পাছতে মই ইয়াতে এড কৰিছোঁ বিলাহী আৰু এতিয়া আকৌ মই ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া মই ঢাকন দি দিম এইখিনি আৰু যিহেতু আলুকেইপিচ অকণমান সিজি গৈছে তাৰ পাছতে মই ইয়াত এড কৰিছোঁ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু লগতে অকণমান এড কৰিছোঁ গৰম মছলা আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম। আৰু ইয়াতে মই এতিয়া এড কৰিছোঁ অলপমান পানী ভালদৰে লৰাই দিছোঁ। 3 মিনিটৰ পাছতে মই ইয়াত ফ্ৰাই কৰি থোৱা মাছকেইপিচ এড কৰি দিছোঁ। এতিয়া ভালদৰে লৰাই লৈছোঁ। তাৰ পাছতে মই আকৌ ইয়াত অকণমান দেৰি সিজিবৰ বাবে ঢাকন দি ৰাখি দিম আৰু আমাৰ মাছৰ চব্জি ৰেডি হৈ গৈছে। গৰমৰ দিন হয় এতিয়া মই খাব লৈছোঁ গ্লুকো+C হয়। এইটো হয় এটা এনাৰ্জি ড্ৰিংক। এইটো ইয়াৰ ফ্লেভাৰ হৈছে অৰেঞ্জ। ইয়াত আছে ভিটামিন C
আৰু এইটো স্বাস্থ্যৰ কাৰণে খুবেই ভাল এইটো মই ইউজ কৰি আছোঁ খাই আছোঁ বহুত ভাল লাগে এইটো খাবৰ হ'লে আপুনি ইয়াত 1.5 চামুচমান পানীত ল'ব এগিলাছ পানীত 1.5 চামুচমান গ্লুক'জ ল'ব আৰু লগতে নিমখ অকণমান চেনি ল'ব তাৰপাছত মিক্স কৰি পিনি ইয়াতে মিক্স কৰি ল'লোঁ ভালদৰে চেনি নিমখ আৰু গ্লুক'জ গতিকে এইখিনি এতিয়া ভালকৈ মিক্স কৰি লওঁ সৰুতে যেতিয়া এনাই মোক ৰসনা পানী দিছিলে স্কুল যাওঁতে খুবেই খাওঁ মই তেতিয়া এনাই বনাই দিয়ে ইয়াতে চেনি আৰু নিমখ ভৰাই পঠিয়াই ইমান মানে মিক্স কৰি নপঠিয়াই জাষ্ট ৰসনা চেনি আৰু নিমখটো ভৰাই পঠাই দিয়ে আৰু মই স্কুলত গৈ মিক্স কৰি থাকোঁ এনেকৈ মানে মিক্স কৰোঁ এতিয়া মানে মনত পৰি গৈছে যিটো বটলতে এনেকৈ মিক্স কৰিছোঁ মই সো এতিয়া আমাৰ গ্লুক'জ ৰেডি হৈ গ'ল অলৰেডি আপোনালোকে ট্ৰাই কৰি চাব খুবেই ভাল হয় মোৰ ভাত আৰু চব্জি বনোৱা হৈ গ'ল এতিয়া মই ভাতৰ থালিখন ৰেডি কৰি লওঁ আৰু এতিয়া মই ভাত পানী খাই আজৰি হৈ গ'লোঁ ভাবিছিলোঁ আজি অকণমান ওলাই যাম বুলি যিহেতু হাজবেণ্ডৰ গাটো বেয়া হঠাতে জ্বৰ উঠিছে জ্বৰ হৈছে যিহেতু সেইবাবে এতিয়া ওলাই যোৱাটো নহ'ব আৰু এই প্ৰজেক্টটো হৈছে আৰ্ট এণ্ড ক্ৰাফ্ট হয় ইয়াত নাম লিখা আছে শুভম চেত্ৰী হলি নেম স্কুল আৰু ক্লাছ 6 এই প্ৰজেক্টটো দেখিছেনে কি সুন্দৰকৈ বনাইছে আৰু এই অৰেঞ্জ কালাৰ যে দেখিছে ওখকৈ আছে বক্সটো এই বক্সটো হ'ল এটা যিকোনো মানে আপোনাৰ বস্তু সোমাইহে তেনেকুৱা ডাঠ কাগজৰ বক্সৰ পৰা বনাইছে আৰু সাইডত দিছে আপোনাৰ আইচক্ৰীমৰ যিডাল লাঠি বুলিয়ে কৈছোঁ আৰু দেই লগতে লগাই দিছে আৰু সৰু সৰু ষ্টন লগাই দিছে ইয়াতে সঁচাই খুবেই ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে আৰু এই প্ৰজেক্টটো বনাইছে শুভম চেত্ৰী বুলি যে কৈছোঁ আমাৰ ৰুমৰ ওচৰতে থকা নিতুবৰ ভাগৰ ল'ৰা হয় দেখি বনাইছে আৰু এতিয়া সন্ধিয়া হ'ল যিহেতু মই আহিছোঁ ওপৰত অকণমান বহিবৰ বাবে চাওকচোন কি ধুনীয়া এটা পৰিৱেশ আৰু এইখিনিতে মোৰ এটা কথা খুবেই মনত পৰিছে যেতিয়া মই আগতে ঘৰত আছিলোঁ জীয়ৰী হৈ থাকোঁতে তেতিয়া আমি সদায় সন্ধিয়া সময়খিনিত যিহেতু গৰমৰ দিন হয় ৰাস্তাৰ কাষতে থকা পুলত বহিবলৈ গোটেইকেইজনী ওলাই আহোঁ ঘৰৰ ওচৰৰ মোৰ লগৰ যেনেকৈ ৰিকা মাইনা মুনু পূজা আমি গোটেই আটাইকেইজনী বহোঁ কথা পাতোঁ খুবেই ভাল লাগে এইখিনি সময়ত পুলত বহি সঁচাই আগৰ দিনবোৰ যে বহুত মিছ কৰোঁ এতিয়া আগৰ সেই সময়খিনি কিমান যে ভাল লগা সময় আছিলে কিমান যে ভাল লগা দিনবোৰ আছিলে বাৰু আজিলৈ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মই লভলি সুকন্যাই আজি আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ বাই বাই